বাথৰুম চাফা কৰোঁতে আপুনি এই দুটা বস্তু ইউজ কৰে নেকি? আৰু যদি কৰে আৰু তাৰ পৰা আপোনাৰ কি কি সমস্যা উৎপন্ন হ'ব পাৰে চাই লওঁ আহক। যদি জানিব খুজিছে কোন দুটা কেমিকেলৰ কথা কৈছোঁ, ভিডিঅ'টো চাই থাকিব আৰু আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' এভৰিৱান, আজি ক'বলৈ গৈ আছোঁ দুটা কেমিকেলৰ বিষয়ে, যি দুটা আপুনি ইউজ কৰে বাথৰুম চাফা কৰোঁতে। এটা হৈছে হাৰ্পিক আৰু এটা ব্লিচিং পাউডাৰ। আমি দুটাই ইউজ কৰোঁ কাৰণ আমাক চিকচিকীয়া বাথৰুম লাগে, আৰু কেতিয়াবা আমি দুটা মিক্স কৰি ইউজ কৰোঁ। তেতিয়া কি হয় জানেনে? আমাৰ উশাহ নিশাহ লওঁতে আমি কষ্ট পাব পাৰোঁ আৰু আমাৰ বিপদজনক অৱস্থাৰ সৃষ্টি হ'ব পাৰে। ৰিচেণ্টলি এনেকুৱা এটা ঘটনা হৈছে, আপুনি গুগল চাৰ্চ কৰিব পাই যাব। গতিকে যেতিয়া আমি এনেকুৱা কেমিকেল ইউজ কৰোঁ তেতিয়া আমি পিছফালে থকা ডিছক্লেইমাৰটো সদায় পঢ়ি ল'ব। মনত ৰাখিব, এই দুটা যদি আপুনি ইউজ কৰে একেলগে কেতিয়াও ইউজ নকৰিব, সদায় বেলেগ বেলেগকৈ। হয় হাৰ্পিক ইউজ কৰিব, নহ'লে ব্লিচিং পাউডাৰ ইউজ কৰিব। হাৰ্পিক আৰু ব্লিচিং পাউডাৰ যেতিয়া আপুনি একলগ কৰিব তেতিয়া আমাৰ মাৰাত্মক এটা কেমিকেল উৎপন্ন কৰে, সেইটো হৈছে ক্লৰিন গেছ, আৰু যাৰ কাৰণে আমাৰ শ্বাস প্ৰশ্বাসত আৰু চকুত জ্বলন পোৰণৰ সৃষ্টি হ'ব পাৰে, আৰু ইয়াৰ কাৰণে আমি উশাহ নিশাহ লওঁতে কষ্ট পাব পাৰোঁ আৰু হস্পিটেলাইজো হৈ যাব পাৰোঁ। যদি এই দুটা কেমিকেল আপুনি ইউজ কৰিব লগা হয়, লগাটো হ'বই, চবেই কৰে, গতিকে আপুনি নিজৰ ছেফটি নিজে ল'ব। হেণ্ড গ্ল'ভছ আৰু মাস্ক সদায় ইউজ কৰিব, আৰু যদি পাৰে ছানগ্লাছো ইউজ কৰিব। তেতিয়া আপোনাৰ স্বাস্থ্য আপুনি নিজে সুৰক্ষিত কৰিব পাৰিব। কেমিকেল দুটা ইউজ কৰোঁতে আপোনালোকে ছেফটি মেজাৰ্ছখিনি অৱলম্বন কৰিবলৈ বুলি আশা কৰিলোঁ। আৰু পাৰিলে এই ভিডিঅ'টো আপোনালোকে সকলোৱে স্প্ৰেড কৰক, পাব্লিক এৱেৰনেছ কৰক, নিজেও সুৰক্ষিত থাকক আৰু আনকো সুৰক্ষিত কৰক। আৰু লগতে পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব। আগলৈ এনেকুৱা ভিডিঅ' চাই থাকিবৰ কাৰণে কমেণ্ট কৰক, লাইক কৰক, শ্বেয়াৰ কৰক। আৰু আজিলৈ আহিছোঁ।